Hello friends, welcome জনাইছো এটা নতুন ভিডিঅলে আৰু এটো ভিডিঅ হৈছে যোৱাটো দেওবাৰে কৰা ভিডিঅ আছিলে বন্ধবাৰ লছলিগিটা ৰাতিপা বাহিৰতে অকমান খেলি আছে যেহেতু ওলাব মাবলৈ নাপায় জেগা নাই গতিকে বাহিৰতে অকমান খেলিছিলে এদিনাখনি আৰু বতৰটো ৰাতিপা ইমান ধুনিয়া কৰিছিলে পানী পইলে যাছ নাই আৰু এফালে আমাৰ বাইদৱে তাৰ পিছতে খালে ব্ৰেকফাষ্ট তাইক বিৰিয়ানী অকন বনাই দিছিলো মাংস অকমান আছিল কালি ৰাতিয়ে থোৱা তাৰপিছতে তাইক বিৰিয়ানী অকমান খাই দিছিলো মোবাইল চাই খাই আছে যেহেতু বন্ধবাৰ আছিল ধুনে খাই আছে কি কৈছা বিৰিয়ানী মাংস তাৰ পিছতে মই ভাল কৰিলো আমাৰ ওয়াশিং মেচিনটো বেয়া হৈ আছিল মানে ড্ৰেইনটোত পানী ৰখা নাছিলে অলপ জাম হৈ আছিল ভিতৰত জনা নাছিল কিন্তু ইউটিউব চাইহে জানিলো যে কেনেকৈ ঠিক কৰে ইউটিউব চাই এটো অলপ ঠিক কৰিলো আৰু এটো ইয়াৰ ভিতৰত এনেকৈ ঘুমাই থাকে দেই এটো ঘুমাই থাকে এটো কি নাম কয় মই নাজানো এটা ধুব লাগিব লেতেৰা হৈ আছে তাৰ পিছতে এইখিনি ফসি আছিল ইয়াত এখানে এটো পিন আৰু এখিনি লেতেৰা কিবা কিবি এটো কাপোৰৰ এখিনি ফসি আছিল আপোনালোকেও ওয়াশিং মেচিনৰ জিটি বস্তু নাঢালিব দেই একদম নে বেয়া হৈ থাকিব এটো ইয়াতে ফসি আছিল এটো এসতে এটো আকৌ এটা লগাব লাগিব এটো লেতেৰা হল ধুব লাগিব এতিয়া চাওচোন কি হয় পাইপটা নেট এটো লগাব লাগিব স্পিন্ডল ইউটিউবত চাই লব কেনেকৈ হয় মই ইউটিউবত চাই কৰিছিলো এতিয়া এটো লগাই চাওচোন আৰু এটো স্প্ৰিংটো তাত এনেকৈ ভৰাই দিব লাগে আৰু কোলাটো কি নাম জানো নাজানো এনেকৈ ভৰাই তাতে সেই আগৰ জেগাটোতে লগাই দিলে এটো ড্ৰেইনটো এতিয়া আকৌ পানীটো মানে ব্লক হৈ যাব তেতিয়া মেচিনটো ঘূৰিব তাতে ভৰাই এটো টানকে মাৰি দিব লাগে যে ধুনিয়াকৈ খাপ খাই থাকে আপোনালোকো পাৰিব যদি কাবাৰ এনেকৈ বেয়া হৈ থাকে তেতিয়া মেকানিক মতাতকে নিজে ইউটিউবত চাই ভাল কৰি ল'ব পাৰিব বেছি টান কাম নহয় আৰু এটো টান কৰি দিলো আৰু এইডাল তাতে এনেকৈ ভৰাই দিব লাগিব এটো ইয়াৰ ভিতৰত ভৰাই দিব লাগিব ভৰাই ক্লিপটো মাৰি দিব লাগিব এখন হাতে কৰিবলৈ অসুবিধা হৈছে এখন হাতে কেমেৰা ধৰিছো আৰু এখন হাতে কাম কৰা হৈছে যে এটো কাৰণে দেখাবলৈ অকমান দিগদাৰ হৈছে মই ভৰাই দিলো আৰু লাষ্টত মোৰ মেচিন ঠিক হৈ গল আৰু এটো পাইপডাল মই ইয়াৰ পৰা উলিয়াই ডাইৰেক্ট কানেকচন কৰি দিলো এতে সোনকালে পানীটো পৰে তেতিয়া সোনকালে ভৰ্তি হয় পানী ঘুৰিবলৈ মানে তেতিয়া সোনকালে হয় আৰু কামখিনি আৰু তাৰ পিছতে এয়া গা পা ধুই ছোৱালীক অকমান পঢ়াইবলৈ বহি ললো কাৰণ তাই ভাগৰ এক্সাম চলি আছে পিছদিনাখনি আসামিজ আছিল হেতু কাৰণে বলো অকমান পঢ়াই লৈছো কেতিয়াবা মন চন ভাল লাগিলে ভিডিও দিব মন যায় কেতিয়াবা মন বেয়া থাকিলে ভিডিও দিব মন নাযায় নাও আৰু তাৰ পিছত আহিলো মোৰ মেইন কাম ভাত বনোৱা ৰাতিপুৱা মাছৰ বাৰীতে মাছ আনিছিলে বাটো মাছ আৰু কুহি মাছ এনেকে মই আধা কেজি এটা লৈছিলো ইহঁতে বৰ খাবলৈ মন নকৰে কাইট লগা যে তাৰপিছতে মই খাওঁ যে হেয়া কাটি বাছি ললো ধুনিয়াকে তাৰপা মায়ে দি পঠাইছিলে কণবিলাহী আৰু ঢেকিয়া ঘৰৰ পৰা তাৰপিছতে হেয়া ঢেকিয়া কণবিলাহী আৰু মাছৰ লগত টেঙা জোল বনাইছিলো ভিডিও নকৰিলো একৰাই মোবাইলটো ঘূৰাই থাকিবলৈ মন নাযায় তাৰপিছত লেটা কেটামানো আছিল আপোনালোকে লেটা খাই নাজানো আমাৰ ইয়াত
কি অৱস্থা কৰিলে এনেকুৱা ধাৰাসাৰে ছোৱালী কণী এটা ভাজি ললো আৰু মাছটো নাখাই আছিলো তাৰপিছতে দেখিলো বৰষুণ দিছে বুলি লৰালৰি আৰু মাছ নাখাই কাঁইট থকা কাৰণে ইমান ডাঙৰ বৰষুণ দিলে আৰু কাঁইটটো বেছি যে মাছৰ পুঠি মাছৰ সেইটো কাৰণে খাবলৈ বৰ মন নকৰে তাৰপিছতে কণী এটা ভাজি দিলো বাৰিষা বতৰ আৰু হাঁহৰ পকৰ মাছে বিলাহী আৰু ঢেকীয়াৰ লগত জোলটো খুব ধুনীয়াকৈ খালো ভাতকেইটাত টেঙা জোল আৰু ফ্ৰেণ্ডছ ভিডিঅ'টো আজিলৈ ইমানতে সামৰি দিছো আজিলৈ তেন্তে আহিছো বাই বাই সকলো ভালে থাকক কুশলে থাকক আৰু হাঁহি থাকক